বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিলে। আমি এইটো কথা সকলোৱে অলৰেডি গম পাইছোঁ, কিন্তু তেওঁ আত্মহত্যা কিয় কৰিলে? মেইন ৰিজন যেটো আত্মহত্যাৰ ইয়াৰ মেইন কাৰণটো হৈছে ডিপ্ৰেশ্যন। যেতিয়া ডিপ্ৰেশ্যন এটা লিমিট ক্ৰছ কৰি যায়, যেতিয়া আল্টিমেট লিমিট ক্ৰছ কৰে, তেতিয়াহে মানুহে এজন আত্মহত্যা কৰে। কিন্তু সুশান্ত সিং ৰাজপুতৰ নিচিনা এজন ইমান নেম, ইমান ফেম, ইমান জনপ্ৰিয়তা, লগতে IIT ড্ৰপ আউট এজন ষ্টুডেণ্ট, তেওঁ কিয় আত্মহত্যা কৰিলে? এইটো হৈছে আটাইতকৈ পৰিতাপৰ কথা। তেওঁ এজন ইমান ব্ৰিলিয়াণ্ট, ইমান নেম, ইমান ফেম থকা সত্ত্বেও তেওঁ যে আত্মহত্যা কৰিলে, ইয়াৰ আঁৰত নিশ্চয় কিবা ডাঙৰ ৰিজন আছে, নিশ্চয় কিবা ডাঙৰ কাৰণ আছে, যাৰ ফলস্বৰূপে তেওঁ আত্মহত্যা কৰিলে। কিন্তু সকলৰ জ্ঞাতাৰ্থে এইটোৱে ক'ব বিচাৰোঁ যে যিকোনো প্ৰব্লেম হওক, যিমান ডাঙৰ প্ৰব্লেমেই নহওক কিয়, তাৰ নিশ্চয় এটা সলিউশ্যন আছে, আৰু তাৰ কাৰণে আত্মহত্যা কৰাটো এটা আল্টিমেট সলিউশ্যন নহয়। আজি সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছে এইটো নহয়। আমাৰ বিশ্বত প্ৰতি বছৰে হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেণ্ট আত্মহত্যা কৰি আছে। আমাৰ ইণ্ডিয়াতো প্ৰতি বছৰে মিনিমাম 1.5 লাখ মানুহে আত্মহত্যা কৰে, আৰু ইয়াৰ বেছিভাগ কাৰণ যেটো দেখা পোৱা গৈছে, তাৰ বেছিভাগ কাৰণ হৈছে পঢ়াৰ প্ৰেছাৰৰ কাৰণে, কিছুমান ৰিলেশ্যনশ্বিপৰ প্ৰেছাৰৰ কাৰণে আত্মহত্যাবিলাক কৰি আছে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই আমাক এইটোৱে জনাই গ'ল যে কেৱল নেম, ফেম আৰু টকাই আমাৰ জীৱনত শান্তি আনিব নোৱাৰে। আমাৰ মনৰ শান্তি এইটো হৈছে ডাঙৰ শান্তি, আৰু তাৰ কাৰণে আমাৰ ল'ৰা বা ছোৱালীয়ে যদি কিবা ডিপ্ৰেশ্যনত থাকে বা কিবা কাৰণত যদি আমি তেওঁলোকক ছেড মাইণ্ডত দেখা পাওঁ, আমাৰ ফেমিলিয়ে বা আমাৰ ফ্ৰেণ্ডে তেওঁলোকৰ লগত ফ্ৰীলি কথা পাতিব লাগে, তেওঁলোকৰ প্ৰব্লেমছবিলাক আমাৰ জানিবলৈ সদায় চেষ্টা কৰিব লাগে, আৰু তেতিয়াহে আমাৰ এই প্ৰব্লেমছৰ সলিউশ্যনবিলাক আমি লাহে লাহে পাই যাম। যিবিলাক মানুহে ডিপ্ৰেশ্যনত আছে বা যিবিলাক ষ্টুডেণ্টে পঢ়া শুনাৰ কাৰণে ডিপ্ৰেশ্যনত আছে, তেওঁলোকক মই এটা কথাই জনাওঁ যে তোমালোকে লাইফত যিকোনো প্ৰব্লেমছে হওক বা যিকোনো ক্ষেত্ৰতে সেইটো বস্তুক আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট বুলি ভাবা, কিন্তু সেইটোক তোমালোকে লাইফ নবনোৱা। কাৰণ সেইটো যদি লাইফ তুমি নিজৰ লাইফৰ লগত মানি লোৱা, তেতিয়াহ'লে তোমালোকৰ এই ছুইচাইডৰ অপশ্যনটো লাহে লাহে আহি পৰে। আৰু যেতিয়া তোমালোকে যিকোনো বস্তুকে সেইটো লাইফৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট বুলি ভাবিবা আৰু লাইফ বুলি নাভাবা হ'ব, তেতিয়াহে লাইফত এটা পাৰ্মানেণ্ট সলিউশ্যন আহিব। গতিকে সকলো প্ৰব্লেমৰে কিবা নহয় কিবা এটা পাৰ্মানেণ্ট সলিউশ্যন আছে, আৰু তাৰ বাবে ছুইচাইডটো এটা কেতিয়াও বেষ্ট অপশ্যন হ'ব নোৱাৰে।